Hello guys, welcome back to my YouTube channel. More YouTube channel সকলকে স্বাগত জনাইছো আৰু আজিৰ ব্লগটো অলপ বেলেগ। আজি সকলোৱে জানে আজি শনিবাৰ আৰু আজি বন্ধ থাকে। সেইকাৰণে আমি ভাবিছো আজি আমি সুইমিং কৰিব যাম। বহুত দিনৰ পিছত আমি সুইমিং কৰিবৰ কাৰণে যাম আৰু এটা ধুনীয়া জায়গা আমি সবে মিলি আজি বাছি উলিয়াইছো সুইচ গেট। তাত ধুনীয়া পানী থাকে আৰু তাতে যাম, তাতে সুইমিং কৰিম আৰু পানীৰ ওপৰত আমি বৰ সাঁতুৰিম। মই অলপ সাঁতুৰিব জানো, কিছুমানে নাজানে। তো সিহঁতে কেনেকৈ সাঁতুৰিব, কি কৰিব, কেনেকৈ পানীৰ ওপৰত উপঙি থাকিব সকলো গম পাব। তো সকলো চাব এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব আৰু চাই থাকক মোৰ চেনেল ভাইৰেল মেন। তামাম তামাম ফাইনেলি অলপ অপেক্ষাৰ বল আহি পালে এইবোৰ লগৰ ৰিমন আৰু বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গৈ আছোঁ আৰু অকণমান সময় পিছত পাম আৰু লগৰবিলাক চব আহি আছে। আমি অকণ পিছত আকৌ লগ পাম। পৰিৱেশ চাওক, ধান লগাই আছে চবফালে। এয়া খেতি, এয়া অসমীয়া মানুহৰ গৌৰৱ। এয়া খেতি, এয়া ধান লগাই আছে। এয়া কি ধুনীয়া পৰিৱেশ। আৰু আমি অকণ পিছতে পাই যাম তাত য'ত আমি আহি আছোঁ। ফাইনেলি আহি পাই গ'লোঁ মই চুইচ গেট আৰু দেখাই আছোঁ এতিয়া পানীৰ ঢৌটো দেখাই আছোঁ। পানীটো খুলিও দিছে, অলপ দেখাই আছোঁ মই। এইখনেই হয় চুইচ গেটখন। অলপ পানীটো আজি খুলি দিছে আৰু ইয়াত মানুহ চব কিমান মানুহ আছে, বহুত মানুহ যাদৰ। তো এইটোৱেই, এইফালেদি পানীটো যায়। এতিয়া পানীটো খুলি দিছে কাৰণে পানীটো কম, এনেই ইয়ালৈকে থাকে। আজি পানীটো কম আছে বাৰু, হ'লেও যি নহওক এইফালে। তো আমি এতিয়া বিশাল পানীটো আছে ন। মজা মজা, আমাৰ মোবাইলটো লৈ আহিছে। এটা ইমান গা ধোৱা ন একদম মজা মজা। কি কৰিবা এইটো? শিকিম আকৌ হ'লা, কেনেকৈ শিকিম? গৈ থাক নুডুবে, গৈ থাক। সেইটো একোৱেই নহয়।
ফাইনেলি আহি পালোঁ। মানে মই একচুৱেলি ভিডিঅ'টো আছিল শনিবাৰৰ, আৰু মই ভিডিঅ'টো শনিবাৰে আপলোড কৰিব নোৱাৰিলোঁ কাৰণ মোৰ লগত এটা সৰু কাহিনী হ'ল। মানে কি হ'ল, মোৰ মোবাইল দি মই ভিডিঅ' কৰি আছিলোঁ, আৰু তেতিয়া মানে মোবাইলটো গোটেই পানী লাগি পানী সোমাই গ'ল, আৰু মোৰ স্পীকাৰটো বেয়া হৈ গৈছিলে। ৱাটাৰপ্ৰুফ আছিলে, হ'লেও স্পীকাৰটোত পানী সোমাই অলপ দেৰিৰ কাৰণে বন্ধ হৈ গৈছিলে, আৰু সেইকাৰণে মানে কেমেৰাটো পানী লাগিছিলে, পিকচাৰ কোৱালিটি ইমান ভাল নাহিলে। যি নহওক, মোবাইলটো ঠিক হৈ গ'ল। তো সেইকাৰণে ভিডিঅ'টো আপলোড কৰা অলপ লেট হ'ল। আৰু এটা কাহিনী হ'ল যে মোৰ পানী তাত কম আছে, হ'লেও মানে সাঁতুৰিব নাজানিলে মানুহৰ কাৰণে অলপ দিগদাৰ। তো মোৰ লগৰ এটাই সাঁতুৰিব নাজানিছিলে, মই জানো বাৰু অলপ অলপ। তো সি অলপমান পানীৰ মাজত গৈছিলে, আৰু যাওঁতে মানে কি হ'ল আপোনাৰ, সি মোৰ ডিঙিত এনেকৈ ধৰিলে খুব জোৰে ভয়ত। তো পানীত মানে কি হয়, জোৰ দিবলৈ চাই ন, তো জোৰ দিওঁতে মানে মই এনেকৈ পানী তলত সোমাই গ'লোঁ, আৰু পানী তলত সোমাই যাওঁতে আপোনাৰ মই জোৰ দি পেলাই এনেকৈ ওলাই আহোঁতে মোৰ এই বস্তু দুটা দুখ পালোঁ বেছিকৈ, আৰু মই ভবা নাছিলোঁ। তো মই ফাইনেলি ঘৰ আহিলোঁ। ঘৰ অহাৰ পিছত মই ঠিকেই থাকিলোঁ, ভাত পানী খালোঁ, গা পা ধুলোঁ। তাৰপিছত সন্ধিয়াৰ পৰা মোৰ অলপ প্ৰব্লেম কৰিছে সেই দুটাই। মই উশাহ লোৱাত প্ৰব্লেম পাইছোঁ, শুব নোৱাৰা হ'লোঁ। তো মই ফাইনেলি গম পালোঁ যে মোৰ যেতিয়া শিৰ যে আছিলে, শিৰত মই দুখ পালোঁ। আৰু মই ৰাতি 8টা বজাত লগৰ দুটা আহিলে, তো সিহঁতে মোক লৈ গ'ল ডক্টৰ তাত, আৰু ডক্টৰ তাত গৈ বেজী লওঁতেহে মই শান্তি পালোঁ। তো ইয়াত আহিব পাৰে, জেগাটো বিশ্বনাথ চাৰিআলিত আছে, টেঙাবৰী। বিশ্বনাথ চাৰিআলি মানুহে গম পাবই চাগে। টেঙাবৰীত বহুত মানুহ আহে, খানাও খায়, গাও ধুৱে, বহুত সুন্দৰ এটা পৰিৱেশ, মিনি একলেণ্ড বুলিয়ে ক'ব পাৰে। কিন্তু সাৱধানতাখিনি অৱলম্বন কৰিব আৰু আহিব। তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।